हेलो गाइस मोर चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আৰু ভিডিওটো শেষলৈ চাব শেষত লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি মই বনাবলৈ লৈছো শাহী পনীৰ আহকচোন চাও মই কেনেকৈনো শাহী পনীৰ বনাও এয়া মই কেৰাহীত বিলাহী পিয়াজ তেজপাত এখিলা লং ইলাইচি দালচেনি আদা নহৰু ৰঙা জলকীয়াৰ গুৰি 1 চামুচ আৰু সোৱাদ অনুযায়ী নিমখ আৰু কেইটামান কাজু মগজ অলপমান আৰু 1 চামুচ বাটাৰ দি মই এইখিনি বইল কৰি লম এতিয়া এইখিনি মই গ্যাসটো হাই ফ্লেমতে ৰাখি 20 মিনিট মান সময় বইল কৰি লম কাজু আৰু মগজখিনি আপোনালোকে প্ৰথমতেই দিব মই পাহৰি গলো যে সেইকাৰণেহে এতিয়া মই দি দিলো এতিয়া মই এইখিনি ঢাকনি লগাই 20 মিনিট মান সময় সিজিবলৈ দিম এয়া আমাৰ প্ৰায় সিজি আহিছে আৰু পানীটো নাইকিয়া হোৱালৈকে অকমান আৰু সিজিবলৈ দিম এইখিনি আমাৰ হৈ আহিছে মই 10 মিনিট মান ঠাণ্ডা হোৱাৰ পিছত মিক্সি জাৰত পেষ্ট বনাই লম মই কেৰাহীখন আকৌ তুলি দিছো এয়া কেৰাহীখন গৰম হৈ অহাত মই বাটাৰ 2-3 চামুচ মান দি দিছো বাটাৰখিনি গৰম হৈ অহাত ইয়াত মই কুটি লোৱা আদা আৰু 2টা কেঁচা জলকীয়া দি অলপমান ভাজি লম খিনি ভাজি ৰঙচুৱা হৈ অহাত ইয়াত মই পনীৰৰ টুকুৰাখিনি দি লম এয়া মই আমুল পনীৰ লৈছো 200 গ্ৰাম আৰু অকনমান নিমখ দি এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এয়া পনীৰখিনি ভাজি ৰঙচুৱা হৈ অহাত মই বনাই থোৱা বিলাহীৰ পেষ্টখিনি ঢালি দিলো
2-3 মিনিটমান লৰাই থাকি অকণমান পানী দি দিম। এতিয়া আপোনালোকে মন কৰিছেনে এইখিনি উতল আহি ঘন হ'বলৈ ধৰিছে। আৰু এতিয়া মই ইয়াত কস্তুৰী মেথি আৰু ইলাচি পাউডাৰ অলপমান দি দিম আৰু অকণমান সময় লৰাই থাকিম। এতিয়া মই অকণমান ধনিয়া পাউডাৰ দিম আৰু অকণমান সময় লৰাই ইয়াত মই আমুল ক্ৰীম অলপমান দি দিম আৰু তাৰপিছত এইখিনি খাব পৰা হৈ যাব। এয়া আমাৰ চাহি পনীৰ ৰেডি। এতিয়া মই লাহেকৈ গেছটো অফ কৰি দিলোঁ আৰু এনেকৈ আপোনালোকে ভাত বা ৰুটিৰ লগত চাহি পনীৰ বনাই খাব পাৰে।